Hello everyone, welcome back to my channel. এইখিনি গৰম পানীখিনি গৰম কৰি ল'লে জলকীয়া শুকান জলকীয়াখিনি তাৰপিছত এইখিনি পিচি ল'লোঁ। এইখিনি মাংসখিনি দি দিলোঁ কেৰাহীত, ল' ফ্লেমত আছে, নাগা ষ্টাইলত চিক পৰ্ক বনাম আজি। এইখিনি ভালকৈ এইখিনি হিলাই লওঁ। এইখিনি ভালকৈ হিলাই লওঁ, তেল নিদিয়াকৈ এইখিনি ইয়াৰ পৰা তেল ওলাবই। হিলাই থাকিব লাগিব, নহ'লে তলৰ ফালে লাগি যাব যে। এইখিনি তেল ওলাইছেগৈ, নিমখ দি দিলোঁ, 1.5 চামুচ নিমখ দিলোঁ। এইখিনি ভালকৈ হিলাই ল'ম এতিয়া। ভালকৈ হিলাই লওঁ, তেল ওলাইছে পূৰা। এইখিনি পিচি লোৱা জলকীয়াখিনি দি দিলোঁ। এইখিনি ভালকৈ হিলাই ল'ম এতিয়া। ৰচুন আদা পিচি লৈছিলোঁ, এইখিনি জলকীয়া দি দিলোঁ, পিঁয়াজ দি দিলোঁ। এইখিনি ভালকৈ মিক্স কৰি ল'ম এতিয়া। এইখিনি বিলাহী এটা লৈছোঁ, এইখিনি মিক্স কৰি ল'ম এতিয়া ভালকৈ। আলু দুটা লৈছোঁ, এইখিনি ভালকৈ মিক্স কৰি ল'ম। ইয়াত গৰম পানী দি দিলোঁ এতিয়া। উতলিব দিম ভালকৈ। ইয়াত এতিয়া নগা ধনিয়া দি দিলোঁ। নিজে নিজে হৈ থাকিব আৰু ঢাকিখিনি থৈ দিম এতিয়া। উতলি আছে ধুনীয়াকৈ। খৰিচা দিলোঁ 2 চামুচ, বাটেঙা ফ্লেভাৰটোৰ কাৰণে দিয়া হৈছে। ডাঠ হৈ গৈছে। সেইখিনি মাংসখিনি হৈ গ'ল। কমপ্লিট হৈ গ'ল মাংস। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। আকৌ নিউ ব্লগত লগ পাই আছোঁ।